ব্লগত বিশেষ একো নাই মই আজি দিনত কি কৰিলোঁ তাকে অকমান দেখুৱাবলৈ ব্লগটো বনোৱা হ'ল বেছি ডাঙৰ দীঘলীয়া ব্লগ বনোৱা নাই মই আজি অলপ সৰুৱে ব্লগ বনাইছোঁ কি বনাইছোঁ এবাৰ চাই লওক এইকেইটা আমাৰ ঘৰৰ পহু হয় আৰু পহুকেইটা বৰ্তমান এৰি থৈ দিয়া হৈ আছে আৰু গীতমে খুব ভাল পায় পহুকেইটা খেদি ধৰিব বিচাৰি থাকে আছে 4-5টামান আছে এতিয়া বৰ্তমান 2টা ওলাই আছে এইটো এটা পখৰা হয় কালাৰটো খুব ধুনীয়া হয় পহুকেইটা দেখিবলৈ আৰু ইয়াতে কিন্তু খুব ধূৰ্ত হয় গছকেইডাল গোটেই খাই দিয়ে এয়া লুকাই আছে এইটো আন এটা পহু হয় হোৱাইট কালাৰৰ আৰু এইটো আমাৰ গীতমে দেখা নাই ই ওপৰত থকাটোৰ লগতেই খেলি আছে এইয়া দেখিছে তাৰ বদমাছি এইয়া এইবাৰ আকৌ সোমাই গ'ল দেখিছে পহুটোৰ লগতে খেলি ভাল পায় সি খেদি থাকে লগানাল কেনে মৰম করতে থাকা এইটো আছে আজি মই লাওৰাগ বনাবলৈ লৈছিলোঁ দুপৰীয়া লাওৰাগ আৰু আলু এটা কাটি চাফা কৰি ল'বলৈ ৰেডি কৰিছোঁ শুকান জলকীয়া আৰু আদা নহৰু বেহৰ এইখিনি মানে মছলাৰ কাৰণে ৰেডি কৰি লৈ আছোঁ লাওৰাগখিনি মই সৰু সৰুকৈ কাটি আছোঁ ভালকৈ চাফা কৰি লৈ তাৰপিছত বনাম এটা সৰু আলু এটা কাটি ল'ম চাফা কৰি আছোঁ টাইম লাগে অকণমান হৈছে আধা অকণমান কৰিবলৈ বাকী আছে কেৰাহীটো গৰম হ'বলৈ ধৰিছে মই কেৰাহীটো অকণমান তেল দি তেলখিনি গৰম হ'বলৈ দিম তেলখিনি গৰম হোৱাত পিঁয়াজ অকণমান দি পিঁয়াজখিনি ভাজিবলৈ লৰাই দি আছোঁ ইয়াতে মই মছলাখিনি দিয়াটো স্কিপ হৈ গ'ল এটা ইম্পৰ্টেণ্ট কল আহি গৈছিলে যাৰ বাবে মানে বেহাৰ জলকীয়া আৰু শুকান জলকীয়া মানে আৰু নহৰু জিৰা একেলগে পেষ্ট কৰি মই পিঁয়াজৰ লগতে একেলগে মছলাখিনি দিছোঁ অকণমান পানী দি লৰাই দিছোঁ মছলাখিনি ভালকৈ সিজিছে এতিয়া মই ইয়াতে লাওৰ আগকেইডাল আৰু আলুখিনি ধুই থৈছোঁ সেইখিনি দি দিম নিমখ আপোনালোকৰ আন্দাজমতে অকণমান দি দিব কম লাগিলে কম দিব বেছি লাগিলে যদি আপোনালোকে অকণমান বেছিকৈ দিব মই অকণমান কমকৈ দিওঁ লাওৰ পাতত অকণমান নিমখ বেছিকৈ দিলে সোনকালে নিমখটো শুকাই যায় সেইটো কাৰণে মই অকণমান আন্দাজমতে দিলে হ'ল এতিয়া ওপৰত ঢাকনি মাৰি দিম এতিয়া হৈছে নেকি অকণমান চাই দিছোঁ আলু এডোখৰ ভাঙি চাম সিজিছিলে নে নাই অকণমান সিজিব বাকী আছে ঠিক আছে আকৌ মাছ দিম এতিয়া মাছৰ মাথা দি এয়া যোৱাকালি বৰালি মাছৰ মাথা ৰৈছিলে তাকে মই দি দিছোঁ অকণমান লৰাই দিম এতিয়া অকণমান ল' ফ্লেমত
জুইটো অকণমান ল' ফ্লেমত ঢাকনিখন দি বন্ধ কৰি দিম। মাছৰ মাথাকেইটা দিছিলোঁ যে অকণমান লৰাই দিম। মই অকণমান পানী দিছিলোঁ মাজতে, সেইখিনি স্কিপ হৈ গৈছিলে, তাৰমানে আলুখিনি সিজোতে অকণমান টাইম লাগিছিলে, চ' পানী অকণমান দি দিছিলোঁ। এতিয়া আপোনালোকে লাওৰাগ কেনেকৈ বনায় কমেণ্ট কৰি জনাবচোন। ভাল লাগিলে মোৰ দৰে বনাই চাব, ভাল লাগিলে জনাব কমেণ্ট কৰি।